নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দেখিছে কিহৰ পকৰি বনাইছোঁ। ভাদ মাহ যিহেতু বহুতো প্ৰসাদ ৰৈ যায়, সেই ৰৈ যোৱা প্ৰসাদখিনি আহক এটা টেষ্টি পকৰা ৰেচিপি বনাওঁ। এয়া প্ৰসাদখিনি মই ধুনীয়াকৈ ধুই ল'লোঁ। ধোৱাৰ পিছত ইয়াত মই দিছোঁ জলকীয়া, নহৰু আৰু আদা এফুটা। ইয়াত মই এতিয়ালৈকে পিঁয়াজ একেলগে দি নিদিওঁ, কিয়নো পিঁয়াজ একেলগে পিচি দিলে আপোনাৰ পেষ্টটো বেছি মিহি হৈ যায় আৰু খাবলৈও ভাল নহয়। ইয়াত মই নৰসিংহ পাত কেইটামানো দিম। এতিয়া মই এইখিনি ধুনীয়াকৈ মিশ্ৰণ কৰি ল'ম আৰু পিঁয়াজখিনি মই অলপমান গোটা গোটাকৈ কাটি ল'ম। এয়া দেখিছেনে, মিক্স হোৱাৰ পিছত মই এতিয়া পিঁয়াজখিনিৰ লগত এইখিনি মিক্স কৰি দিম। ইয়াত মই এড কৰিছোঁ জিৰা গুড়ি অলপমান আৰু দিছোঁ মই নিমখ আৰু বেকিং চ'ডা। বেকিং চ'ডাটো মই একদম লাষ্টত দিছোঁ আৰু এইখিনি ধুনীয়াকৈ মই চামুচেদি পূৰা মিক্স কৰি ল'ম। এতিয়া কেৰাহী এখন মই সম্পূৰ্ণভাৱে ভালকৈ গৰম হ'ব দিছোঁ। দিয়াৰ পিছত মই ইয়াত তেলটো দি দিছোঁ। তেলটো মন কৰিব যাতে বহুত গৰম হওক, কাৰণ তেলটো কেঁচা হৈ থাকিলে পকৰিটো ভাল নহয় আৰু গোন্ধ এটা ওলায়। ইয়াত তেলখিনি পূৰা ধুনীয়াকৈ গৰম হৈ গৈছে দেখিছে। এতিয়া মই চামুচেৰে এনেকৈ এটা এটাকৈ ছাইডত দি যাম আৰু অলপ সময় গেছটো ল' ফ্লেমত থৈ দিম। এতিয়া যেতিয়া পকৰিটো আপোনালোকে তেলত দিব, সেইটো মন কৰিব যাতে গেছটো সদায় ল' ফ্লেমত ৰাখে, কিয়নো হাই ফ্লেমত দিলে পকৰিখিনি এটা ছাইড জ্বলি যাব আৰু সোনকালে এটা ছাইড সিজি যাব আৰু ইটো ছাইড আপোনাৰ কেঁচা হৈ থাকি যাব। সেইবাবে এয়া দেখিছেনে, আপোনাৰ যিহেতু প্ৰসাদৰ গ্ৰীণ কালাৰ এটা থাকে, মই হালধি এইটো কাৰণে বেছি দিয়া নাছিলোঁ, অলপমানেই দিছিলোঁ। কালাৰটো খুবেই ধুনীয়া হয়। এয়া মই অকণমান গৰম হোৱাত মই ওলোটাই দিলোঁ, দেখিছেনে। বহুত ক্ৰিস্পি হয় খাবলৈ। অলপ টাইম এইদৰে ভাজি থাকিব। মই মিঠাতেলত ভাজিছিলোঁ, আপোনালোকে ৰিফাইনো ব্যৱহাৰ কৰিব পাৰে। এয়া দেখিছেনে কি ধুনীয়াকৈ হৈ গৈছে। এইখিনি পিঁয়াজখিনি মই সেইটো কাৰণে পিচি দিয়া নাছিলোঁ, কিয়নো পিঁয়াজটো যেতিয়া তেলত পৰে এটা ধুনীয়া ফ্লেভাৰ ওলায়, এটা ভজা টেষ্ট এটা আহে, বহুত ধুনীয়া লাগে। এয়া আমাৰ পকৰি হৈ গ'ল ৰেডি। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ অহা ভিডিঅ' লগ পাম। আজিলৈ আহিছে, ধন্যবাদ।